নমস্কাৰ মৎপল দাস প্লাজমা থেৰাপি হৈছে কৰোনা ভাইৰাছৰ এক প্ৰকাৰৰ চিকিৎসা বৰ্তমান অসমত প্লাজমা ডোনেশ্যনৰ খুব প্ৰয়োজন হৈছে প্ৰত্যেক দিনাই ৰোগীৰ পৰিয়ালে প্লাজমা বিচাৰি হাবাথুৰি খাইছে কিন্তু এই প্ৰয়োজনটো পূৰণ হোৱা নাই প্লাজমা কেৱল কৰোনা ভাইৰাছত আক্ৰান্ত হৈ আৰোগ্য হোৱা ব্যক্তিসকল আৰু যিসকলে ভেকচিন লোৱা নাই তেওঁলোকেহে দিব পাৰে গতিকে মই আপোনালোক সকলোকে বিনম্ৰ অনুৰোধ কৰিছোঁ যদি 2021 চনৰ জানুৱাৰীৰ পিছত আপোনালোকে কৰোনা ভাইৰাছত আক্ৰান্ত হৈ আৰোগ্য হৈ উঠিছে আৰু আপুনি যদি ভেকচিন লোৱা নাই তেনেহলে আপোনালোকে নিজৰ সবিশেষ এই ভিডিঅ'টোৰ লগত দিয়া লিংকটিত আগবঢ়াওক যাতে পৰৱৰ্তী সময়ত আপোনালোকক প্লাজমা ডোনেশ্যনৰ বাবে যোগাযোগ কৰিব পৰা যায় এজন ব্যক্তিৰ প্লাজমাৰে দুজন ৰোগীৰ চিকিৎসা কৰিব পৰা যায় আৰু এই গোটেই প্ৰক্ৰিয়াটো নিৰাপদ এই প্লাজমা ডোনেশ্যনৰ প্ৰক্ৰিয়াটোত শৰীৰত তেজ ক্ষতি নহয় আৰু আপুনি দুৰ্বলও অনুভৱ নকৰে গতিকে যদি আপোনাৰ বয়স 18 বছৰৰ পৰা 60 বছৰৰ ভিতৰত হয় আৰু আপোনাৰ ওজন 55 কেজিৰ বেছি বা আপুনি এগৰাকী গৰ্ভৱতী মহিলা নহয় বা ব্ৰেষ্ট ফিডিং কৰি থকা নাই তেনেহলে আপোনালোক সকলোৱে প্লাজমা দান কৰিব পাৰে এই বিপদৰ সময়ত আহক আমি সকলোৱে একেলগে থিয় দিওঁ আৰু কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজত নিজৰ সবল ভূমিকা পালন কৰোঁ গতিকে এই ভিডিঅ'টোৰ লগত থকা লিংকটিত আপোনালোকে নিজৰ সবিশেষ প্ৰেৰণ কৰক আৰু কৰোনা ভাইৰাছৰ বিৰুদ্ধে প্লাজমা ডোনেশ্যন কৰি প্লাজমা দান কৰি জীৱন দান দিয়ক ধন্যবাদ